ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সপ্তম শ্ৰেণীৰ অসমীয়াৰ ধূলিকণাময় কবিতাটো বুজাবলৈ লৈছোঁ। ধূলিকণাময় কবিতাটো লিখিছে চন্দ্ৰধৰ বৰুৱাই। তোমালোকে কবিতাটো ভালদৰে শুনি যোৱা। প্ৰথম স্তৱক। যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কেনি হানি হ'ব, মৰিলো নে আছোঁ মই এই কথাকেনো পৃথিৱীৰ কিমানে জানিব। কবি চন্দ্ৰধৰ বৰুৱাদেৱে নিজকে ক্ষুদ্ৰতম বুলি জ্ঞান কৰি যিদিনা এই পৃথিৱীৰ পৰা তেওঁ আঁতৰি যাব, সেইদিনা এই পৃথিৱীৰ কাৰো একো ক্ষতি নহ'ব, অন্যহে নালাগে। তেওঁ এই পৃথিৱীৰ পৰা অন্ত হৈ গ'লেও তাক কোনেও একো গমকে নাপাব বুলি উল্লেখ কৰিছে। অৰ্থাৎ তেওঁ অবৰ্তমানত এই জগতৰ কোনেও অনুভৱ নকৰে। ২ নম্বৰ স্তৱকটো চোৱা। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। কবিয়ে নিজৰ বিষয়ে ক'ব বিচাৰিছে যে তেওঁৰ মৃত্যুত প্ৰকৃতিৰ কাৰ্যাৱলীৰ কেতিয়াও পৰিৱৰ্তন নহ'ব। গ্ৰহ নক্ষত্ৰৰ গতিবিধি, প্ৰকৃতিৰ পৰিঘটনাৰ কোনো সাল সলনি নহ'ব। ৩ নম্বৰ স্তৱকটি। আজিৰ দৰেই নিতে জগত চলিব, নাই তাত অকণো সংশয়, এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে লৰচৰ অলপো নহয়। এই ধৰাপৃষ্ঠ, আকাশমণ্ডল, জল স্থল সকলো পূৰ্বৰ দৰেই নিৰন্তৰ চলিয়েই থাকিব। কবিৰ বিয়োগত প্ৰকৃতিৰ নিৰন্তৰ পৰিচালিত হোৱা নিয়মৰ কোনো হেৰফেৰ নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব, কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব। কবিৰ দৃঢ় বিশ্বাস, তেওঁৰ বিয়োগত এই পৃথিৱীৰ কোনো নীতি নিয়ম ভংগ নহয়। প্ৰত্যেক প্ৰাণী কৰ্মব্যস্ততাত বিভোৰ হৈ কবিৰ মৃত্যুৰ হয়তো সম্ভেদেই নাপাব। এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো প্ৰাণীৰ যি নিৰন্তৰ কৰ্মব্যস্ততা, তাৰ তুলনাত কবিৰ মৃত্যুক গুৰুত্বহীন বুজাবৰ বাবেই কবিয়ে এনেদৰে ভাবিছে। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই, মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। কবিতাটিৰ এই শেষ স্তৱকত কবিয়ে নিজকে ক্ষুদ্ৰাতি ক্ষুদ্ৰ বালিচাহী বুলি কি কৰিছে? গণ্য কৰিছে আৰু তেওঁৰ বিয়োগত কেতিয়াও কোনো ধৰণৰ আৰু ক'তো ক্ষতি নহয় বুলি উল্লেখ কৰিছে। কবিতাটিৰ মূল কথাটি হ'ল যে এই পৃথিৱীত প্ৰত্যেকেই নিজ নিজ কৰ্মপথত আগুৱাই গৈ থাকে। কোনোবাজন থমকি ৰয়, কোনোজন চিৰদিনৰ বাবে ৰৈ যায়। কোনোবাজন ৰৈ গ'লে বা চিৰদিনৰ বাবে হেৰাই গ'লেও গৈ থকা সকলৰ বাবে সেয়া চিন্তনীয় নহয়। কাৰোবাৰ বিয়োগত দুখদায়ক হ'লেও সেয়া ক্ষতিকাৰক নহয়, কাৰণ তেনেজনৰ স্থান পূৰাবৰ বাবে নিজ নিজ কৰ্মক্ষেত্ৰত প্ৰত্যেকেই ব্যস্ত হৈ আগুৱাই গৈ থাকে।